Hey guys, welcome back to the channel. Hi. So, আজি মই বাবু এই ভিডিওটো ষ্টাৰ্ট কৰিছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো হ'ল যে এটা ইম্পৰ্টেণ্ট এটা টপিক ওপৰত আপোনালোকক মই জনাম। আজি এটা ৰিভিউ ভিডিঅ' হ'ব। চ' কিহৰ পৰা ৰিভিউ ভিডিঅ' আপোনালোকে মই কৈ আছোঁ। তো তাৰ আগত আপোনালোকক এটা ৱেডাৰ চেক দি আছোঁ। আজি ৱেডাৰটো ইমান গৰম হৈছিলে। আজি মানে ছানডে হয়, ছানডে ৱেডাৰটো, কিন্তু আজি দুপৰীয়া ইয়াত টেম্পাৰেচাৰ আছিলে 35 ডিগ্ৰী চেলচিয়াছ, কিন্তু ইয়াত ফিলছ লাইক 46 ডিগ্ৰী চেলচিয়াছ হৈ গৈছিলে। তো ইমানে আজি ৰ'দ দিছে। তো এতিয়া অকণমান ভাল লাগিছে, এতিয়া মানে বতাহ দিব লৈছে আৰু তো বতাহ দিওঁতে অকণমান এতিয়া ভাল লাগিছে। চ' আজি ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে যদি নতুন চেনেল আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো হ'ল যে আমি বহুতে হেয়াৰ ফল ফেচ কৰোঁ। তো এটা সময়ত আমি ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ কি প্ৰডাক্ট ইউজ কৰিব লাগে নেলাগে। কিন্তু মই লাষ্ট 6 মান্থছৰ পৰা এটা প্ৰডাক্ট এটা ইউজ কৰি আছোঁ। তো সেই প্ৰডাক্টটো হ'ল আপোনাৰ মেটাৰ্ছৰ প্ৰডাক্ট, অকল হেয়াৰ কিট এটা। চ' মেটাৰ্ছৰ আপোনাৰ যোনখিনি ৰিডেঞ্চিল পায়, স্প্ৰে পায়, সেইটো ইউজ কৰি আছোঁ। অইল, শ্বেম্পু, কণ্ডিশ্যনাৰ আৰু চিৰাম। তো আপোনালোকক মই সেই বস্তুটোৰ আজি ফুল ৰিভিউ দিম, এটা অনেষ্ট ৰিভিউ দিম, বিকজ মোৰ 6 মান্থছ হৈ গ'ল ইউজ কৰা। তো সেইটো কেনেকুৱা হয় আপোনালোকে মই ৰেকমেণ্ড কৰিম নে নকৰিম। চ' সেই ৰিভিউটো দিয়াৰ পাছত আপোনালোকে মোক ক'ম যে আপুনি কিনিব লাগে নে নেলাগে, নে এই ব্ৰেণ্ডটো ট্ৰাষ্ট কৰিব লাগে নে নেলাগে। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। মই যোনখিনি প্ৰডাক্ট মেটাৰ্ছৰ ইউজ কৰি আছিলোঁ সেইকেইটা মেইনলি হেয়াৰৰ কাৰণে আছিলে, বিকজ মোৰ হেয়াৰ ফল বহুত হৈ আছিলে লাষ্ট 2 yearsৰ পৰা। তো মই বহুত ইউজ কৰিলোঁ, তেল ইউজ কৰিলোঁ, কিবা কিবি ধেৰ মই ইউজ কৰিলোঁ, বাট একো মানে নেপালোঁ। বাট আল্টিমেটলি মই কি কৰিলোঁ যে মেটাৰ্ছৰ এবাৰ ইউজ কৰি চাম বুলি ভাবিলোঁ। তো মেটাৰ্ছৰ মই এৰাউণ্ড 6টা পৰা 7টা প্ৰডাক্ট মই ইউজ কৰোঁ অনলি ফৰ হেয়াৰ। তো ফাৰ্ষ্ট প্ৰডাক্টটো হ'ল এইটো আপোনাৰ এডভান্স হেয়াৰ টনিক। তো ইয়াৰ কাৰণে মই আপোনালোকৰ ৰিভিউটো দিম। প্ৰথমতে কৈ লৈছোঁ কি মই প্ৰডাক্ট ইউজ কৰোঁ। তো এডভান্স হেয়াৰ টনিক এটা হ'ল, তাৰপিছত এইটো হ'ল কণ্ডিশ্যনাৰ, তাৰপিছত ইয়াৰ লগত আহে আপোনাৰ শ্বেম্পুটো আহে, শ্বেম্পু। তাৰপিছত মই ইউজ কৰোঁ এইটো হ'ল হেয়াৰ ষ্ট্ৰেইটনিং চিৰাম। তো হেয়াৰ চিৰাম ইউজ কৰোঁ, আৰু লাষ্টলি ইয়াৰ হেয়াৰ গ্ৰ'থ অইল। চ' মই এটা এটাকৈ এই গোটেইকেইটা প্ৰডাক্ট মই আপোনালোকৰ মই ৰিভিউ কৰিম আৰু ক'ম যে এইটো কোনটো প্ৰডাক্ট আপোনালোকৰ কাৰণে ভাল হ'ব পাৰে, বিকজ ইয়াৰ পৰা মানে চব প্ৰডাক্ট ভাল নহয়। আপোনালোকে মই জাষ্ট ক'ম যে কোনটো প্ৰডাক্ট আপোনালোকে বেষ্ট মানে চুটেবল হ'ব। প্ৰথম প্ৰডাক্টটো লওঁ, এইটো মেইন হেয়াৰ অইল। চ' হেয়াৰ অইলটো মই যেতিয়া ইউজ কৰিছোঁ, আগতে মই যিমান হেয়াৰ অইল ইউজ কৰি যোনবিলাক মাৰ্কেটত মানে পোৱা যায়, লাইক আলমণ্ড ড্ৰপছ হ'ল আৰু বেলেগ কিবা কিবি যেনেকৈ ক'ক'নাট অইল পালোঁ পেৰাশুটৰ। চ' সেইবিলাক অইল মই বহুত অইলিং কৰিছিলোঁ, যে মানুহে কয় যে চুলিত অইলিং কৰিলে বহুত ভাল হয় বুলি। তো মই সেইটো ইউজ কৰিছোঁ, কিন্তু সেইটো ইউজ কৰিলে উল্টা মোৰ হেয়াৰ ফল বেছি হয়। উল্টা এনেকুৱা হৈছিলে যে মই যেতিয়া অইলিং কৰোঁ, অইলিং কৰাৰ সময়তে হাতত মানে গোটেই চুলি আহি গৈছিলে। তাৰপিছত মই নেক্সট ট্ৰাই কৰিছিলোঁ বায়'টিকে হেয়াৰ অইল, যোনটো ভৃংৰাজ অইল পায়, সেইটো ইউজ কৰিছিলোঁ। সেইটো ইউজ কৰা একদম ফাল্টু হয়। এইটো আপোনালোকে মই কেতিয়াও ৰেকমেণ্ড নকৰোঁ, এইটো ইউজ নকৰিব। তাত আপোনাৰ কেমিকেল ধেৰ থাকে তাত, কিন্তু তাত লিখা থাকে যে এইটো 100% আয়ুৰ্বেদিক হয়, 100% নেচাৰেল হয়, বাট তাত আপোনাৰ ডিছক্ল'জ কৰি নাথাকে, আৰু সেইটো বহুত কেমিকেল বহুত থাকে। তাৰপিছত মই আফটাৰ 1 year একো অইলিং মই কৰা নাছিলোঁ, তেল মই ইউজ কৰাই নাছিলোঁ। তাৰপিছত মই এইটো মেটাৰ্ছৰ এই হেয়াৰ অইলটো পালোঁ। এইটো হেয়াৰ অইলত 5টা মেইন ইনগ্ৰিডিয়েণ্ট আছে। প্ৰথম ইনগ্ৰিডিয়েণ্টটো হ'ল অনিয়ন অইল, তাৰপৰা নেক্সট ভৃংৰাজ অইল, তাৰপৰা চিকাকাই অইল, ব্ৰাহ্মী অইল আৰু আমলা অইল। তাৰপিছত এই 5টা মিলি এই হেয়াৰ অইলটো বনোৱা হৈছে, আৰু লগত আপোনাৰ অকণমানটো কেমিকেলটো মিক্স থাকিবই। কিন্তু এই হেয়াৰ অইলটো মই আজিলৈ চবচে বেষ্ট হেয়াৰ অইল পাইছোঁ, বিকজ এই হেয়াৰ অইল যেতিয়া মই লগাওঁ মোৰ চুলি নসৰে। আগতে যোনবিলাক হেয়াৰ অইল লগাওঁ, হেয়াৰ অইল লগাওঁতে চুলি হাতত আহি যায়, কিন্তু এইটো ইউজ কৰাৰ পিছৰ পৰা হাতত নাহে। কিন্তু এইটো হেল্প কৰিছে নাই কৰা এইটো মই ক'ব নোৱাৰিম, বাট হেয়াৰ অইলটো লগাওঁতে মোৰ হেয়াৰ কেতিয়াও মানে ফল হোৱা নাই। তাৰপিছত নেক্সট প্ৰডাক্টটো এতিয়া ৰিভিউ কৰোঁ। নেক্সট প্ৰডাক্টটো হ'ল এই শ্বেম্পুটো লোৱাৰ কাৰণ যে হ'ল এই আজিকালি মাৰ্কেটত মানে যিমান মই শ্বেম্পু পাওঁ চব কেমিকেল থাকে। লাইক আমি হেড এণ্ড শ্ব'ল্ডাৰ ইউজ কৰোঁ, পেণ্টিন, ক্লিনিক প্লাছ, চব কেমিকেল থাকে। চ' মই ভাবিলোঁ যে অকণমান কেমিকেল আঁতৰি যোনবিলাক ফছফেট, ছালফেট থাকে সেইবিলাক আমাৰ স্কেল্পটো পূৰা ড্ৰাই কৰি দিয়ে। তো সেইকাৰণে মই মানে নেটত বিচাৰি থাকোঁতে মানে এই ব্ৰেণ্ডটো পালোঁ। চ' এই ব্ৰেণ্ডত আপোনাৰ ইয়াত 100% কি লিখা থাকে যে 100% পেৰাবিন ফ্ৰী থাকে আৰু ছালফেট ফ্ৰী থাকে। চ' এইটো এটা কেমিকেল আমাৰ ইয়াত পোৱা নাযায়, সেইকাৰণে ভাল হয়। আৰু ইয়াৰ বাহিৰে ইয়াৰ কি পজিটিভনেছ আছে, তো মেইনলি ইয়াত আপোনাৰ লিখা আছে যে DHT ব্লকাৰ হয়। তো আমাৰ মানে স্কেল্পৰ এটা হৰমন এটা ওলায়, সেই হৰমনটো যদি বেছি হৈ যায় তেতিয়া আমাৰ মানে কি হয় যে হেয়াৰ ফলটো বেছি ইনক্ৰিজ হৈ যায়। তো এইবিলাকতো বাৰু মাৰ্কেটিং ষ্ট্ৰেটেজি হয়। তো আপোনালোকক মই জেনুইন ৰিভিউ দিম যে কিন্তু শ্বেম্পু হয়, হেড এণ্ড শ্ব'ল্ডাৰ হওক, পেণ্টিন হওক, বেলেগ যিমান ব্ৰেণ্ডৰ হওক, বায়'টিকৰ হওক বা বাবা ৰামদেৱৰ পতঞ্জলি শ্বেম্পু হওক,
সেইবোৰতকৈ এইটো চবচে বেষ্ট হয় মোৰ কাৰণে আজিলৈ বিকজ এই যেতিয়া শ্বেম্পুটো মই ইউজ কৰোঁ আগতে মই যিমান শ্বেম্পু ইউজ কৰিছিলোঁ গা ধুওঁতে তেতিয়া কি হয় শ্বেম্পু ইউজ কৰাৰ পিছতো কি হয় যেতিয়া মই ধুওঁ তেতিয়া কি হয় হেয়াৰফল হৈ যায় কিন্তু এইটো যেতিয়া মই লগাওঁ এইটো মানে ইমান ৰাফ নহয় শ্বেম্পুটো লাইক এক কণ্ডিচনাৰ বহুত মানে ডাঠ হয় আৰু স্মেলটো ভাল ইয়াত বাৰু ফ্ৰেগনেন্স এড কৰা আছে আৰু লগোৱাৰ পিছত কি অকণমান মানে জাষ্ট এটা পিঞ্চ লৈ আপুনি যদি লগাই পূৰা মানে ভালকৈ আহি যায় আৰু ইয়াৰ পিছত কি হয় লগোৱাৰ পিছত মোৰ হেয়াৰফলটো নহয় তো মোৰ কাৰণে এইটো মানে শ্বুট কৰিছে মই এইটো কিনাৰ লাইক 4-5 মান্থছ হৈ গ'ল আৰু এইটো প্ৰাইচ হ'ল ইয়াত MRPটো বহুত লিখা থাকিব 399 কিন্তু 399 মই লোৱা নাই বিকজ আপুনি মানে ডিছকাউণ্ট পায় এটলিষ্ট 30-40% ডিছকাউণ্ট থাকে 20-30% তো আপোনালোকে এইটো এটলিষ্ট কিমান মানত 299 মানত পাই যাব আৰু এমাউণ্ট বহুত আছে এতিয়ালৈকে মোৰ আধাই গৈছে চ' আৰামছে আপোনালোকে যদি এজন মানুহ হয় তো আপোনাৰ এটলিষ্ট 6 মান্থছমান চলি যাব আৰু উইকলি আপোনালোকে 2 টাইমছ লগাব মই এইটো ৰেকমেণ্ড কৰোঁ চ' এইটো মই আপোনালোকক ৰেকমেণ্ড কৰিম চ' নেক্সট প্ৰডাক্টটো হ'ল এই আপোনাৰ কণ্ডিচনাৰটো চ' কণ্ডিচনাৰটো মই আপোনালোকক ৰেকমেণ্ড কৰিমো আৰু নকৰিমো বিকজ ইয়াৰে মই একো বেলেগ প্ৰফিট মই দেখা নাই বেলেগ কণ্ডিচনাৰৰ এজ কম্পেয়াৰ্ড চ' আপোনালোকে কি কৰিব পাৰে যে বেলেগ ব্ৰেণ্ডৰ একো ডিফাৰেঞ্চ নাই খালি এটা ডিফাৰেঞ্চ আপোনালোকে পাব যে ইয়াত আপোনাৰ SLS আৰু পেৰাবিন ফ্ৰী হয় তো আপোনালোকৰ যদি এনেকুৱা কণ্ডিচনাৰ লাগে যোনটো SLS আৰু পেৰাবিন ফ্ৰী তো এইটো আপোনালোকে কিনিব পাৰে বেলেগ মানে চুলি কিবা বেলেগ কৰি দিয়ে এইটো নহয় বেলেগ কণ্ডিচনাৰ যিমান কৰে সেনেকুৱাই হয় তো আপুনি যদি বেলেগ কণ্ডিচনাৰ কিনে তো ইটছ অ'কে আৰু যদি আপোনালোকে সেই শ্বেম্পু কিনিছে মেটাৰতো এইটো আপোনালোকে কিনিব পাৰে একেলগে কম্বো যদি পায় তেতিয়া আপোনালোকৰ মানে প্ৰাইচটো লেছ হৈ যায় তো ৰেকমেণ্ড কৰিম এইটো আপোনালোকে কিনিব পাৰে তো নেক্সট প্ৰডাক্টটো হ'ল এইটো হেয়াৰ ষ্ট্ৰেইটেনিং চিৰাম তো চিৰামটো আমি বহুতেই লগাওঁ আমি গা ধোৱাৰ পিছত চুলিত চিৰাম লগাওঁ আৰু যাৰ মানে চুলি দীঘল থাকে তাহাঁতিতো চিৰাম ইউজ কৰিব লাগে তো আপোনালোকে যদি বেলেগ ব্ৰেণ্ডৰ কিবা ইউজ কৰি আছে মই তেতিয়া আপোনালোক ক'ম যে এইটো চিৰাম নলগালেও হ'ব বিকজ সেইটো যি কাম কৰে সেইটোৱে কাম কৰে মোৰ একো ডিফাৰেঞ্চ লগা নাই কিন্তু এইটো খালি অকণমান মই আগতে ইউজ কৰিছিলোঁ কিবা এটা ব্ৰেণ্ড এটা আছিলে পাহৰিছোঁ মই মানে কছমেটিক ব্ৰেণ্ডে হয় চ' সেই ব্ৰেণ্ডটো মই লগাইছিলোঁ চুলিটো বেছি অইলি হৈ গৈছিলে কিন্তু এইটো লগোৱাৰ পিছত ইমান অইলি নহয় একচুৱেলি কি হয় যে লগোৱাৰ পিছত অকণমান অইলি হৈ যায় বাট আফটাৰ 15-20 মিনিটছ অকণমান ড্ৰাই হৈ যায় তো ড্ৰাই হোৱাৰ পিছত যোনটো মানে আহে এটা টেক্সচাৰ মই সেইটো টেক্সচাৰটো ভাল পাওঁ কিন্তু যোনটো মোক কছমেটিক ওলা লগাইছিলোঁ সেইটো আই থিংক ষ্ট্ৰিক্সৰ আছিলে সেইটো কি হয় যে গোটেই অইলিয়ে হৈ থাকে তো ইমান অইলি হৈ থাকে যে এনেকুৱা লাগে যে আমি তেল লগাইছোঁ তো আপোনালোকে ল'বও পাৰে নল'বও পাৰে ইমান এটা মই ৰেকমেণ্ড মানে নকৰোঁ আৰু কৰিমো যদি ভাল পায় কিনিব বিকজ এইটো মিনাৰেল ফ্ৰী থাকে SLS পেৰাবিন ফ্ৰী থাকে কেমিকেল ফ্ৰী থাকে কিন্তু আজিকালি চব বস্তু কেমিকেলটো অকণমানটো এড কৰে কিবা নে কিবা তো আপোনালোকে যদি বিচাৰে যে মোক পেৰাবিন ফ্ৰীহে লাগে তেতিয়া ল'ব পাৰে একো প্ৰব্লেম নাই কিন্তু যদি আপোনালোকে বেলেগ ব্ৰেণ্ডেড অকণমান বেছি দামী কিবা কছমেটিক ব্ৰেণ্ডৰ যদি ইউজ কৰিছে তো সেইটো ইউজ কৰি থাকিব বাট যদি আপোনালোকে ষ্ট্ৰিক্সো ইউজ কৰে আই থিংক ষ্ট্ৰিক্সৰ ওপৰতো মই ক'ম যে ষ্ট্ৰিক্সতকৈ এইটো বহুত বেটাৰ হ'ব বিকজ ষ্ট্ৰিক্সৰ মই ইউজ কৰিছিলোঁ অইলিটো হয় প্লাছ অকণমান চুলিও সৰে এইটোতো ইমান এটা প্ৰব্লেমো পোৱা নাই তো আপোনালোকে এইটো মই ৰেকমেণ্ড কৰিম যদি আপোনালোকে ষ্ট্ৰিক্স ইউজ কৰি আছে আৰু কিবা কম দামী যদি বেছি ব্ৰেণ্ডেড ইউজ কৰে তেতিয়া মই ৰেকমেণ্ড নকৰোঁ আপোনালোকে সেইটোৱে কণ্টিনিউ কৰি থাকিব পাৰে এতিয়া আহক বলক আমাৰ নেক্সট যোনটো চবচে ইম্পৰ্টেণ্ট প্ৰডাক্ট হয় যোনটো আমাৰ চুলি হেয়াৰফল কাৰণে ইউজ কৰোঁ সেই প্ৰডাক্টটো এতিয়া ৰিভিউ কৰিম তো মেইন প্ৰডাক্টটো হ'ল এইটো এডভান্স হেয়াৰ টনিক চ' এইটো এডভান্স হেয়াৰ টনিকটো ইয়াত কি আছে ৰিডেঞ্চিল আছে প্ৰকেপিল আছে আৰু বায়'কেপিল আছে চ' আমি বহুতেই কি ইউজ কৰে যে আপোনালোকে যদি ডক্টৰৰ ওচৰতো যায় তো আপোনালোকৰ যদি হেয়াৰফল হয় তেতিয়া মিনক্সিডিল দিয়ে বহুতৰ মিনক্সিড টেবলেট দিয়ে নহ'লে চুলিত লগাব স্প্ৰে দিয়ে কি মেডিচিন দিব সেইটো একচুৱেলি মিনক্সিডিল থাকে তো মিনক্সিডিল দিয়ে কিন্তু চবৰ কাৰণে মিনক্সিডিলটো কি হয় মই নেটত পঢ়িছিলোঁ তাত মানে কি আপুনি যেতিয়া ইউজ কৰি থাকে তো ৰিজাল্ট পাব বহুত সোনকালে ৰিজাল্ট পায় কিন্তু ইউজ কৰা বন্ধ কৰাৰ লগালগ কি হয় আকৌ হেয়াৰফল ষ্টাৰ্ট হৈ যায় তো মই মিনক্সিডিল মই কিনা নাছিলোঁ সেইকাৰণে তো মই ৰিডেঞ্চিল কিনিছিলোঁ ৰিডেঞ্চিল আপোনাৰ মিনক্সিডিল নিচিনাই হয় কিন্তু অকণমান মানে নিউলি ডেভেলপ এইটো বস্তু হয় তো ৰিডেঞ্চিলটো অকণমান শ্ল' হয় কিন্তু যেতিয়া ৱৰ্ক কৰে মানে আপোনালোকৰ পাৰ্মানেণ্টলি হেয়াৰফল ষ্টপ হৈ যায় তো মোৰ হেয়াৰ গ্ৰথটো নতুন হেয়াৰ গ্ৰথটো অহা নাই কিন্তু এইটো ইউজ কৰাৰ সময়ত মোৰ হেয়াৰফলটো মোৰ ৰখিছিলে এইটো মোৰ ছেকেণ্ড বটল হয় ফাৰ্ষ্ট বটলটো মই শেষ কৰিলোঁ আৰু এতিয়া একচুৱেলি মই লাষ্ট 1-2 মান্থছ পৰা এইটো মই ভালকৈ ইউজ কৰা নাই আগতে মই প্ৰথম মানে যেতিয়া ইউজ কৰিব লৈছিলোঁ তেতিয়া বহুত ভালকৈ সদায় ইউজ কৰোঁ সদায় ৰাতিপুৱা লগাওঁ ৰাতি লগাওঁ এতিয়া অকণমান লেজি হৈ গ'লোঁ তো অকল লাষ্ট 2 মান্থছ পৰা মানে কি হৈ যায় উইকলি বা 2 উইকছত অকল এবাৰ ইউজ কৰোঁ তেতিয়া অকণমান লেছ ইফেক্টিভ হৈ আছে চ' এইটো একচুৱেলি আপোনাৰ 6 months to 9 months কণ্টিনিউ ইউজ কৰিব লাগিব তেতিয়াহে আপোনাৰ ৰিজাল্ট দেখুৱাব কিন্তু মই যেতিয়া ফাৰ্ষ্ট বটল ইউজ কৰিছিলোঁ ইন 1 month মই তেতিয়া ৰিজাল্ট পাইছিলোঁ
তো টু বি অনেষ্ট মোৰ হেয়াৰ ফল ষ্টপ হৈ গৈছিলে আৰু হেয়াৰটো বহুত স্মুথ হৈ গৈছিলে, বহুত মানে ভাল কাম কৰিছিলে। তো মেবি মই যদি কণ্টিনিউ কৰি থাকোঁ ফৰ 9 months, একচুৱেলি মোৰ গেপ এতিয়া পৰি গ'ল। এইটো ছেকেণ্ড বটলটো মোৰ কেতিয়াবা শেষ হ'ব লাগিছিলে, এতিয়া শেষ হোৱাই নাই। তো আপোনালোকে এইটো ইউজ কৰিব পাৰে, ইমান এটা কষ্টলি নহয়। ইয়াত প্ৰাইচ লিখা থাকিব 899 to 799, কিন্তু আপোনালোকে এইটো ডিছকাউণ্ট পায় অকণমান 649 or 600 rupees মানত পাই যাব। তো আপোনালোকে যদি ডক্টৰৰ ওচৰত যায় তো আপোনালোকৰ ছেইম প্ৰডাক্টে দিব, মিনক্সিডিল দিব, কিবা দিব, তো তাৰে 4, 5, 10,000 rupees তো গুচিয়ে যায়। তো এইটো ট্ৰাই কৰি চাব পাৰে, অকল মাত্ৰ 600 rupees ফৰ 1 month। 1 month তো যাব লাগে। তো 9 months কাৰণে 5,400, আই থিংক ইট ইজ ৱৰ্থ ইট, বিকজ ডক্টৰে 1 month কাৰণে মেডিচিন দিব, সেইটোৰে প্ৰাইচ আপোনালোকৰ 5-6,000 হ'ব। তো আপোনালোকে এইটো 9 months কাৰণে ইউজ কৰক, 9 monthsত ইমান খৰচ হ'ব। তো কৰি চাওক, কাম দিব, বিকজ মোৰ কাম দিছিলে। তো থামছ আপ। আৰু মেন মেটাৰ্ছৰ আৰু কিবা প্ৰডাক্ট লঞ্চ কৰি থাকে, তাতে কিবা ফৰ্ম ভাৰ্জন আহিছে, সেইবোৰ ট্ৰাই কৰিব পাৰে। কিন্তু মই আপোনালোকক যদি কওঁ যে মিনক্সিডিলটো নল'ব, মিনক্সিডিলটো বহুতে কৈছে যে এইটো ইউজ কৰাৰ পিছত কি হয়, আপোনালোকে যে এৰি দিয়ে আফটাৰ 1 year আকৌ হেয়াৰ ফল ষ্টাৰ্ট হৈ যায়। তো ৰিডেঞ্চিলটো নতুন হয়, এইটো বহুত ক'ৰবাত ডেভেলপ হৈছে, কোনটো কাণ্ট্ৰি মই নাজানো, পাহৰিছোঁ মই, কিন্তু এইটো ভাল হয়। এইটো যদি আপোনালোকে কণ্টিনিউ ইউজ কৰে তেতিয়া আপোনালোকৰ মানে বেবী হেয়াৰ ওলাব, নতুন হেয়াৰ ওলাব, তো ইউজ কৰি থাকিব পাৰে। আজি ভিডিঅ'টোৰ কাৰণে ইমানেই। আজি এই মেন মেটাৰ্ছৰ আপোনালোকৰ ৰিভিউটো দিলোঁ। আপোনালোকে যোনে আছে, যাৰ হেয়াৰ ফল হৈ আছে, তো আপোনালোকে এইটো ইউজ কৰিব পাৰে। যোনকেইটা প্ৰডাক্ট মই আপোনালোকৰ ডেফিনেটলি ৰেকমেণ্ড কৰিছোঁ, সেইকেইটা প্ৰডাক্ট আপোনালোকে কিনিব পাৰে। প্লাছ আপোনালোকে যদি মেন মেটাৰ্ছৰ ৱেবছাইটত যায় অকণমান ডিছকাউণ্টো পাব, বিকজ মই তেনেকেই মানে লওঁ। আৰু ফ্লিপকাৰ্টতো পায়। ফ্লিপকাৰ্টত কি হৈছে, কম্ব'বিলাক যোনবিলাক বনাই দিয়ে সেইবিলাক বহুত কম দামত তাহাঁতি দি দিয়ে। তো আপোনালোকে ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰে। তো ঠিক আছে, আপোনালোকে য'ৰ পৰাই লয়, এইটো একো স্পনচৰশ্বিপ ভিডিঅ'টো নহয়, আপোনালোকে য'ৰ পালে আপোনালোকৰ মৰ্জি। খালি মই যোনকেইটা প্ৰডাক্ট ৰেকমেণ্ড কৰিছোঁ 3-4টা, সেইকেইটা আপোনালোকে ল'ব পাৰে। ঠিক আছে, আজি ভিডিঅ'টোৰ কাৰণে ইমানে। যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চালে, ধন্যবাদ, থেংক ইউ, হেভ এ নাইচ ডে, বাই বাই।